গুড মৰ্ণিং। কি খবৰ? তোমালোকৰ খবৰ ভালনে? পঢ়া শুনা কৰি আছা? ঠিক আছে। এইকেইদিন চাগে খেলা ধূলা অলপ বেছিকৈ কৰিছা। তথাপি কোনো কথা নাই। আমি খেলা ধূলাৰ মাজেৰে আমি অলপ আমাৰ পঢ়াটোও আগবঢ়াই নিব লাগিব। ঠিক আছে। আমি সেয়েহে আমাৰ অসমীয়াৰ আজি আগৰ পাঠটো দ্বিতীয় পাঠটোতো আমি আলোচনা কৰিলোঁ। আজি আমি আমাৰ অসমীয়াৰ ৩ নম্বৰ পাঠটো আমি আলোচনা কৰিম। তোমালোকে নিশ্চয় প্ৰত্যেকেই গল্প শুনিবলৈ ভাল পোৱা, সাধু শুনিবলৈ ভাল পোৱা। সেয়েহে আমাৰ এই ৩ নম্বৰ পাঠটো আমাৰ গল্পই হয়। গতিকে আমি গল্পটো আজি আলোচনা কৰোঁ। তাৰ মাজতে আমি ফূৰ্তিও কৰিম। ঠিক আছে। আজি আমাৰ ৩ নম্বৰ পাঠ, আমাৰ অসমীয়াৰ ৩ নম্বৰ পাঠ আমি অৰণ্যত ডিপু নামৰ আমি গল্পটো আজি আমি আলোচনা কৰিম। ঠিক আছে। তোমালোকে তোমালোকৰ কিতাপকেইখনো ওলাই ল'বা। ঠিক আছে। ওলাই লৈছানে? ওলাই লোৱা। আমি ৩ নম্বৰ পাঠৰ অৰণ্যত ডিপু নামৰ গল্পটো আমি আজি আলোচনা কৰিম। তাৰ আগতে ক'ব বিচাৰোঁ, আমি যে যুক্তাক্ষৰ, যোৱা পাঠত আমি যুক্তাক্ষৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। এইবাৰো আমাৰ পাঠৰ শেষত যুক্তাক্ষৰ আছে। আমাৰ এইবাৰ য়কাৰ আৰু ৰকাৰৰ আছে। সেইটো আমি পাঠৰ শেষত আমি আলোচনা কৰিম। কেনেকৈ যুক্তাক্ষৰ ভাঙিব লাগে আৰু যুক্তাক্ষৰ যোগ কৰা, সেইটো আজি আমি পাঠৰ শেষত আমি আলোচনা কৰিম। ঠিক আছে। আমি এতিয়া গল্পটো হ'ল, এজন সৰু ল'ৰা আছিল, তাৰ নাম ডিপু আছিল। ডিপুৱে এবাৰ তাৰমানে হাবিত সোমাই গৈ সি কেনেকৈ তাত হেৰাই যায়, তাৰ বাট হেৰাই যায়। হেৰাই যোৱাৰ পিছত কি হয় সেইটো আমি আজি পঢ়িম। ঠিক আছে। মই তোমালোকক এটা লাইন বাই লাইন পঢ়াই যাম, তোমালোকে পঢ়িবা। অৰণ্যত ডিপু। এদিন আবেলি ডিপুৱে চোতালত তাৰ চাইকেলখন চফা কৰি আছিল। সি কি কৰি আছিলে? তাৰ চোতালতে তাৰ চাইকেলখন চফা কৰি আছিলে। চফা কৰি থাকোঁতে হঠাতে এটা শহাপহু চোতালৰ মাজেৰে পাৰ হৈ গ'ল। তাৰপিছত কি হ'ল, এই চোতালতে যেতিয়া সি চাইকেলখন চফা কৰি আছিলে, তাৰ মাজেৰে কি হ'ল, এটা শহাপহু পাৰ হৈ গ'ল। ঠিক আছে। ডিপুৱে চাইকেলখন এৰি শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। তাৰপিছত ডিপুৱে কি কৰিলে, তাৰ চাইকেলখন তাৰ চোতালতে থৈ পিনে শহাপহুটোৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। দৌৰতে দৌৰতে কিমান দূৰ পালেগৈ সি গমেই নাপালে। তাৰপিছত কি হ'ল, সি যেতিয়া শহাটোৰ পিছফালে দৌৰি থকাৰ পিছত সি হাবিৰ ভিতৰত, অৰণ্যৰ ভিতৰত কিমান দূৰ পালে গৈ সি গমেই নাপালে। অলপ ৰৈ সি চাৰিওফালে চালে আৰু গছ গছনিবোৰ দেখিলে। কিছুমান ডাঙৰ গছৰ পৰা দীঘল দীঘল জৰি ওলমি আছে। এই ডাঙৰ গছবোৰ থাকে ন, গছবোৰ এনেকে দীঘল দীঘল শিপাবোৰ ওলাই আহে, এনেও ৰছী নিচিনা হয়। সেইটো সি দেখা পালে। ডিপুৱে দেখিলে যে সি অৰণ্যত সোমাই পৰিছে। আৰু মই তোমালোকক কৈছোঁ, সি দৌৰি দৌৰি গৈ কি হ'ল, অৰণ্যৰ ভিতৰত সোমাই পৰিল। ভয় খাই সি ঘৰলৈ উভতি যাবলৈ থিৰাং কৰিলে। যেতিয়া আমি অৰণ্যৰ ভিতৰত অকলে সোমাই যাম, আমি কি কৰিম? আমি ঘৰলৈ যোৱাৰ কাৰণে চিন্তা কৰিম, হয়নে নহয়? গতিকে ডিপুৱেও কি কৰিলে, সি ঘৰলৈ যোৱাৰ কাৰণে থিৰাং কৰিলে। পিছে ঘৰলৈ যোৱা বাটটো সি বিচাৰি নাপালে। পিছত কি হ'ল, সি যিহেতু শহাটোৰ পিছে পিছে দৌৰি আছিলে, সি কিন্তু মন নকৰিলে কোনটো ৰাস্তাৰে সি সোমাই গৈছিল। সেইটো কাৰণে সি ৰাস্তাটো পাহৰি গ'ল আৰু বাট হেৰুৱাই ডিপুৱে উচপিবলৈ ধৰিলে। কি হ'ল, সি যেতিয়া অৰণ্যৰ ভিতৰত সোমাই গৈ তাত দেখিলে সি যিটো অহা ৰাস্তাটো সি পাহৰি গৈছে। পাহৰি যোৱাৰ পিছত সি উচপিবলৈ ধৰিলে বা কান্দিবলৈ ধৰিলে। কি কৰে, তোমালোকেওতো কান্দিবা ন? হাবিৰ মাজত যেতিয়া তোমালোকে হেৰাই যাবা, হেৰাই গ'লেতো ভয় লাগিব। ভয় লাগিলে কি কৰিবা? কান্দিবাই নিশ্চয়। তেনেকে ডিপুৱে কি কৰিলে, ভয় খাই কান্দিবলৈ ধৰিলে। ডিপুক দেখি এটা ধনেশ পক্ষীয়ে মাত লগালে। আৰু তাত তোমালোকে নিশ্চয় জানা, হাবিৰ মাজত কি থাকে? জন্তু থাকে, চৰাই থাকে, এইবোৰ থাকে। তাত কি কৰিলে, এটা ডিপুক দেখি ধনেশ পক্ষীয়ে মাত লগালে। হেৰা সৰু ল'ৰা, কিয় উচপি আছা?
দীপুৱে কলে মই ঘৰলৈ যোৱা বাটটো বিচাৰি পোৱা নাই ধনেশ পক্ষে যেতিয়া তাক সুধিলে হেৰা সৰু লৰা কিয় উচপি আছা হেৰা সৰু লৰা কিয় কান্দি আছা তেতিয়া দীপুৱে কি কৰে মই ঘৰলৈ যোৱা বাটটো বিচাৰি পোৱা নাই ঘৰলৈ যোৱা ৰাস্তাটো কি বিচাৰি পোৱা নাই ধনেশ পক্ষীয়ে দীপুক কলে ভয় নকৰিবা তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা তেতিয়া ধনেশ পক্ষীয়ে কি কৰিলে দীপুক কলে যে তুমি ভয় নকৰিবা কি কৰিলে তাৰ ধনেশ পক্ষীৰ লগত থাকিবলৈ কলে মোৰ লগত হাড়গিল্লা হেঁচা বাদুলি আদিও থাকে আৰু ধনেশ পক্ষীয়ে কি কৰিলে তাক কলে যে ধনেশ পক্ষীৰ লগত কি থাকে হাড়গিল্লা ফেঁচা বাদুলি আদিও থাকে নাইবা তুমি সৌ গামেৰী জোপাত থাকিব পাৰিবা তাত বাৰৈ টোকা থাকে নহলে কি কলে তাৰ কাষত ধনেশ পক্ষীৰ কাষত অলপ দূৰত দেখাই দিলে যে এই গামেৰী গছজোপা আছে এই গামেৰী গছজোপাত থাকিব পাৰিবা বুলি দীপুক কলে আৰু তাত কি চৰাই আছে বাৰৈ টোকাও থাকে আমি তোমাক মৰমেৰে ফল মূল খাবলৈ দিম আৰু কি খাবলৈ দিম বুলি কলে ফল মূল যেহেতু চৰাই চিৰিকটিয়ে ফল মূল খায় সেয়ে দীপুক কি কলে ফল মূল খাবলৈ দিম বুলি কলে দীপুৱে গছত উঠিব নোৱাৰো বুলি কৈ গৈ থাকিল তাৰপিছত কিছু দূৰ গৈ সি এটা জলাশয় দেখিলে দীপুৱে কি কৰিলে ধনেশ পক্ষীৰ কথা নুশুনি সি আগুৱাই গৈ থাকিল আৰু কিছু দূৰ যোৱাৰ পিছত সি এটা কি পালে জলাশয় ডাঙৰ পুখুৰী এটা পালে তোমালোকে নিশ্চয় পুখুৰী চিনি পোৱা পুখুৰী ডাঙৰ পুখুৰী এটা পালে জলাশয়টোৰ পাৰতে দীপুৱে অলপ বহিল আৰু কি কৰিলে সেই ডাঙৰ পুখুৰীটোৰ কাষত দীপুৱে অলপ বহিলে তাত সি কণামুচৰি পানী কাউৰী শৰালী আদিয়ে ওলমি জলমি থকা দেখিলে তাত কি কৰিলে বিভিন্ন ধৰণৰ চৰায়ে খেলি থকা সি দেখা পালে সেইবোৰ হৈছে পানী কাউৰী শৰালী কণামুচৰি এইবোৰ কি কৰিছিল তাত ওলমি জলমি খেলি আছিলে জলাশয়ত পানী খাবলৈ অহা হৰিণা এতিয়া দীপুক দেখি সুধিলে তুমি আমন জিমনকৈ কিয় বহি আছা তাৰপিছত কি কৰিলে যেতিয়া দীপুৱে জলাশয়ৰ কাষত বহি আছিলে তেতিয়া কি জলাশয়ত পানী খাবলৈ কি আহিলে এটা হৰিণ আহিলে আৰু হৰিণ আহি পিনে দীপুক কলে যে তুমি কিয় আমন জিমনকৈ বহি আছা দীপুৱে কলে মই ঘৰলৈ যোৱাৰ বাট হেৰুৱাইছো আৰু দীপুৰ কি হৈছিল ঘৰলৈ যোৱা বাটটো হেৰুৱাইছিল এই দীপুৱে হৰিণাকো একেখিনি কথাকে কলে কি সি ঘৰলৈ যোৱা বাট হেৰুৱাইছে হৰিণাই কলে তুমি আমাৰ লগতে থাকিব পাৰিবা তেতিয়া হৰিণাই কি কলে তুমি আমাৰ লগতে থাকিব পাৰিবা ইয়াত শহাপহু কেটেলা পহু সুগৰি পহু গাহৰি আদি বহু প্ৰাণী আছে তেতিয়া হৰিণাই কি কলে তাত কি থকা বুলি কলে কেটেলা পহু সুগৰি পহু গাহৰি আদি বহু প্ৰাণী তাত থকা বুলি কলে আমি সকলোৱে তোমাক মৰম কৰি ৰাখিম আৰু হৰিণাও ঠিক এই ধনেশ পক্ষীয়ে কোৱা নিচিনা কলে যে তাক দীপুক তেওঁলোকে কি কৰিব মৰম কৰি ৰাখিব হৰিণাৰ কথালৈ কাণসাৰ নকৰি দীপুৱে এখোজ দুখোজকৈ আগবাঢ়িবলৈ ধৰিলে তাৰপিছত দীপুৱে কি কৰিলে যেনেকে ধনেশ পক্ষীৰ কথা নুশুনাকৈ আগুৱাই গল কাৰণ ভয় লাগিছিল ভয় লগাৰ কাৰণে আগুৱাই গৈছিল এতিয়া দীপুৱে কি কৰিলে হৰিণাৰ কথাও নুশুনি পিনে কি কৰিলে আগুৱাই গল এনেতে দীপুৱে গাঁৱৰে বলভদ্ৰ ককাকক দেখি দৌৰি গল আৰু আগুৱাই গৈ গৈ কি হল হাবিখন শেষ হৈ গল শেষ হোৱাৰ পিছত সি কাক দেখিলে গাঁৱৰে বলভদ্ৰ ককাক দেখিলে আৰু দেখি পিনে তেওঁ দীপুৱে কি কৰিলে দেখি দৌৰি গৈ ককাক সাবটি ধৰিলে দীপুৱে যেতিয়া বলভদ্ৰ ককাকক দেখিলে দেখি পিনে কি দৌৰি গল দৌৰি গৈ পিনে কি কৰিলে এনেকে সাবটি ধৰিলে ককাকে দীপুক দেখি সুধিলে তুমি ইয়ালৈ কিয় আহিছিলা আৰু ককাকে কি কৰিলে দীপুক সুধিলে তুমি ইয়াত কিয় আহিছিলা ইমান জংঘলৰ মাজততো সৰু ল'ৰা ছোৱালী নাহে সাধাৰণতে
সেইকাৰণে সুধিলে যে তুমি ইয়ালৈ কিয় আহিছিলা। দীপুৱে ককাকক সকলো কথা বিৱৰি কলে। দীপুৱে কি কলে, প্ৰথমেই যে চাইকেল চাফা কৰি আছিলে, চাফা কৰি থকাৰ পিছত এটা শহাপহু আহিলে। শহাপহু অহাৰ পিছত শহাপহুৰ পিছে পিছে গ'ল, পিছে পিছে গৈ পিনে তাত বাট হেৰুৱালে। তাৰপিছত ধনেশ পক্ষীক লগ পালে, তাৰপিছত হৰিণাক লগ পালে। এই সকলো কথা কি কৰিলে, ককাকক কলে। ঘৰত কাকো নোকোৱাকৈ অহাৰ বাবে দীপুক ককাকে খং কৰিলে। আৰু ঘৰত কাকো নোকোৱাকে এই হাবিৰ মাজত অহাৰ কাৰণে ককাকে কি কৰিলে, দীপুক কি কৰিলে, খং কৰিলে। আমাৰো মা দেউতাই আমি যদি নোকোৱাকে কৰবাত যাওঁ, যদি আমাৰ কিবা বিপদ হয় বুলি আমাক কি কৰিব, খং কৰিব। সেইকাৰণে আমি কেতিয়াও নোকোৱাকে ক'তো যাব নালাগে। আমি এইটোৰ পৰা কি শিকিলো, যে কাকো নোকোৱাকে কেতিয়াও ওলাই যাব নালাগে। গলে কি হব, আমাৰ বিপদ হব পাৰে। হাবিৰ পৰা ককাকে দীপুক ঘৰলৈ লৈ আহিল। তাৰপিছত কি কৰিলে, হাবিৰ পৰা ককাকে দীপুক ঘৰত লৈ আহিল। বাটত দীপুৱে ককাকক হাবিৰ কথা কবলৈ ধৰিলে। আৰু বাটত কি দীপুৰ কি হৈছিল, কি হোৱা নাছিল, তাৰ উপৰি এইবিলাক কথা কবলৈ ধৰিলে। আৰু সি কি অনুভৱ কৰিলে সেইটোও কবলৈ ধৰিলে। অৰণ্যৰ প্ৰাণীবোৰ যে ইমান ভাল, সিহঁতে মানুহক অন্যায় নকৰে, মৰমহে কৰে। আৰু কি কলে, অৰণ্যৰ প্ৰাণীবোৰ যে ইমান ভাল। অৰণ্যৰ প্ৰাণীবোৰ সদায় কি বস্তুবোৰ, জন্তু, চৰাই চিৰিকটিয়ে কেতিয়াও যে আমাক অন্যায় নকৰে, সেই কথাটো দীপুৱে ককাকক কলে। ককাকে দীপুৰ কথাত হয়ভৰ দিলে। আৰু ককাকে কি কৰিলে, দীপুৰ কথাত হয়ভৰ দিলে। ককাকেও কলে যে অৰণ্যৰ প্ৰাণীবোৰে সাধাৰণতে আমাক কেতিয়াও ক্ষতি নকৰে। ঠিক আছে, হয়ভৰ দিলে। তেওঁ কলে, মানুহে বন্য প্ৰাণীক অন্যায় কৰিব নালাগে। মানুহে কি কৰিব নালাগে, মানুহে বন্য প্ৰাণীক অন্যায় কৰিব নালাগে। অৰণ্যত বহুতো মূল্যৱান গছ থাকে। অৰণ্যত কি থাকে, বহুতো মূল্যৱান গছ থাকে, যেনেকে চেগুন, গামেৰি, শাল, এইবোৰ থাকে। সেয়েহে আমি যধে মধে গছো কাটিব নালাগে। আৰু আমি কি কৰিব নালাগে, গছবোৰ কাটিব নালাগে। তোমালোকে আজিকালি দেখা যে আমাৰ ঘৰৰ কাষত কেতিয়াবা বাঘ ওলায়, কেতিয়াবা হাতী আহি যায়। কাৰণ যেতিয়া অৰণ্যত গছবোৰ কটা যায়, কটাৰ পিছত কি তেওঁলোকৰ থাকিব ঠাই নোহোৱা হয়। নোহোৱা হোৱাৰ ফলত কি হয়, সিহঁতে আমাৰ ঘৰত আহি যায়, বাঘবোৰ আমাৰ ঘৰত ওলায়। এইটো হয়, অৰণ্যত বহুতো মূল্যৱান গছ থাকে। সেয়েহে আমি যধে মধে গছো কাটিব নালাগে। গছ গছনি নহলে প্ৰাণীবোৰ বাচি থাকিব নোৱাৰিব। আৰু গছ গছনি যদি নহয় তেতিয়াহলে কি হব, নাথাকে, তেতিয়াহলে আমিও থাকিব নোৱাৰো। কাৰণ গছ গছনি আমাক কি দিয়ে, অক্সিজেন বুলি দিয়ে। আমি যে নাকেৰে উশাহ লওঁ, সেই উশাহ লোৱা যিটো গেছ, সেইটো আমি ক'ৰ পৰা পাওঁ, আমি গছ গছনিৰ পৰা পাওঁ। আৰু সেয়ে আমি গছ গছনি নাথাকিলে আমিও থাকিব নোৱাৰিম। বলভদ্ৰ ককা আৰু দীপুৱে কথা পাতি পাতি ঘৰ পালেহি। তাৰপিছত কি কৰিলে, দুয়ো কথা পাতি পাতি ঘৰ পালেহি। ঠিক আছে, এইটোৱে আছিলে আমাৰ গোটেই গল্পটো। গল্পটোত কি হল, প্ৰথমতে দীপুৱে চাইকেলখন চাফা কৰি আছিলে চোতালত, থকাৰ পিছত শহাপহুটো আহি গল। শহাপহুৰ পিছে পিছে দীপুৱে দৌৰি 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 যাওঁতে যাওঁতে সেই হাবিত সোমাই গল। হাবিত সোমাই বাট হেৰুৱালে। বাট হেৰুৱাৰ পিছত কি হল, সি ধনেশ পক্ষীক লগ পালে, হৰিণাক লগ পালে। লগ পোৱাৰ পিছত সি যি অনুভৱ কৰে, তাৰপিছত আহি পিছত হাবিৰ পৰা ওলাই আহিল। হাবিৰ পৰা ওলাই আহি ককাকক লগ পালে, বলভদ্ৰ ককাকক লগ পোৱাৰ পিছত সি ককাকক হাবিৰ সকলো কথা কলে। ইয়াৰ পৰা আমি কি কি শিকিলো, প্ৰথম কথা হল, আমি কেতিয়াও কাকো নোকোৱাকৈ আমি ঘৰৰ পৰা ওলাই যাব নালাগে। দ্বিতীয় কথাটো হল, হাবিত থকা বন্যপ্ৰাণী, জন্তু, চৰাই চিৰিকটিক কেতিয়াও আমি অনিষ্ট কৰিব নালাগে, একো কৰিব নালাগে, ঠিক, মাৰিব নালাগে সিহঁতক। তাৰপিছত আমি গছ গছনি কাটিব নালাগে। গছ গছনি থাকিলেহে আমি থাকিম। আৰু গছ গছনিবোৰ কাটি দিলে জন্তুবোৰ ক'ত থাকিব, সিহঁতে কি কৰিব, আমাৰ ঘৰত আহি যাব, ঘৰৰ আশে পাশে আহি যাব। সেয়েহে আমি হাবি জংঘল কাটিব নালাগে, আমি সদায় গছ ৰুবহে লাগে। গতিকে
এইখিনি পৰা আমি এইখিনি কথা গম পালো আমি ইয়াৰ পিছত আমি ইয়াৰ যিখিনি প্ৰশ্ন আৰু তোমালোকক কৈছিলো যুক্তাক্ষৰৰ কথা যুক্তাক্ষৰখিনি আলোচনা কৰিম